এটা নতুন দিনৰ ধুনীয়া পুৱালৈ সকলোকে অভিনন্দন জনাইছোঁ আৰু আজি পুৱাতেই মই ঘৰৰ পৰা ওলাই যাবলৈ লৈছোঁ। এয়া দেখিছেনে, ৰ'দৰ লগতে বৰষুণ জাকো মিহি মিহিকৈ পৰি আছে। গতিকে বৰষুণ জাক নেৰালৈকে আমি অকণমান ৰৈ দিলোঁ। বৰষুণ এৰাৰ লগে লগে কিন্তু বেগ পাতি লৈ যাবলৈ ওলালোঁ দেই। এই বেগত কিন্তু অন্য ছোৱালীৰ দৰে মোৰ আকৌ মেকআপৰ বস্তু নাই। ইয়াত কি আছে পিছতহে দেখা পাব। এয়া আমি গৈ আছোঁ নিজৰ জেগালৈ। আহি পালোহি এই ধুনীয়া গোহালিখন, আৰু গোহালিখনেই আমাক এই ঘৰখনৰ চোতাললৈ নিমন্ত্ৰণ জনাই আহিছে। যিহেতু আমাৰ কাম পশুধনৰ লগত, সেয়েহে আমাৰ কিন্তু ফাৰ্ষ্ট এণ্ট্ৰিটো সদায় মানুহৰ গোহালিতেই হয়। পশুধনে মানৱ জাতিক বহুত ওপৰলৈ লৈ গৈছে, তাৰ বাবে কিন্তু পশুধনক অকণমান সময় দিব লাগিব দেই। সেই অকণমান সময়ে কিন্তু সেইগৰাকী ব্যক্তিক বহুতখিনি লাভৱান কৰিব পাৰে আৰু স্বনিৰ্ভৰশীল কৰিও তুলিব পাৰে। মই আকৌ জীৱ জন্তুৰ মাজত থাকি যথেষ্ট পৰিমাণে ভাল পাওঁ মানে জীৱ জন্তুখিনিক তাতে আকৌ মই মোৰ কৰ্মক্ষেত্ৰখনত অকণমান সময় দিবলৈ সুবিধা পাইছোঁ, যাৰ বাবে মনটো ভালো লাগি থাকে দিয়ক। দিনটোৰ কৰ্মৰাজি এখন্তেক আজি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ দিয়ক। আহি পাই গ'লোঁ অফিচৰ ওপৰতে কিন্তু মোৰ ৰুম আছে, আৰু অফিচত এপাক মৰাৰ পিছতে মোৰ ৰুমত নিজৰ আকৌ মাতৃত্বৰ দায়িত্ব ৰখি আছে সদায়ৰ দৰে। এয়া দেখিছেনে, মই মোৰ ছোৱালীজনীক আকৌ ভোকত থ'ব নোৱাৰোঁ, তাইৰ বাবে কিবা এটাতো বনাব লাগিব। আহি লগালগ নিজলৈ নহ'লেও তাইলৈ বনাইছোঁ। দেউতাকৰ বাবে ভাত পানী ৰাতিপুৱাই ৰেডি কৰি থৈ গৈছিলোঁ, আৰু এয়া তাই দেখিছেনে যথেষ্ট পৰিমাণে ভোকো লাগিছে। তাইক মই ৰাতিপুৱা প্ৰায় জলপান দিবলৈকে চেষ্টা কৰোঁ, আৰু জলপানটো দিবলৈ সুবিধা হয় যদিহে ঘৰত কল থাকে। কল মানে হ'লে ঘৰুৱা কল হ'লে ভাল। আৰু এয়া দেখিছেনে, কলৰ লগত অকণমান মই পিঠাগুড়ি উতলাই আছোঁ। পিঠাগুড়ি উতলাই লগতে অকণমান ঘি আৰু মিচিৰি অকণমান টিকুটমান দি দিওঁ, আৰু মিচিৰি দিলে অকণমান সোৱাদটো বাঢ়িও যায়। আৰু এয়া দেখিছেনে, যেতিয়ালৈকে মানে উতলি বস্তুটো গাঢ় হৈ নাযায় তেতিয়ালৈকে মই উতলাই থাকোঁ, মানে সিজাই থাকোঁ। আৰু সিজাই লোৱাৰ পিছত কলৰ লগত ধুনীয়াকৈ সানি পেলানি তাইক মই জলপানকণ দিবলৈ চেষ্টা কৰিছোঁ। এয়া আকৌ ছোৱালীৰ একদম খোৱাৰ সময়ত সদায় নৌটংকি। তাই মানে খাব নিবিচাৰে, টেষ্টটো বা কেনেকুৱা হ'ব তই আগতেই চাগে ভাবি লয়। সৰু ল'ৰা ছোৱালীৰ এইকণ সময়ত খোৱাৰ সময়ত অসুবিধা অকণমান সৃষ্টি কৰে, আৰু তাইক কিবা খাবলৈ দিলে সদায় মই এটা জেগাত বহাই ল'বলৈ চেষ্টা কৰোঁ। এই যে চকীখনত তাইক মই লক কৰি লওঁ, এই চকীখনত নহ'লেও বেলেগ জেগাত হ'লেও এটা ঠাইত মই বহাই পেলানি খুৱাবলৈ চেষ্টা কৰোঁ, যাতে তাইৰ লগতে মোৰো কষ্টটো কম হওক। তাই মানে বেলেগত এৰি দিলেতো গোটেইখন ঘূৰি ফুৰিব, লগতে মই খানাৰ বাতি লৈ পেলানি ঘূৰি ফুৰিম, সেইখিনি আৰু মোৰ ইমানখিনি কৰিবলৈ সময় নাই দিয়ক। এয়া দেখিছেনে, তাই লাহে লাহে এইটো অভ্যাস ল'বলৈ আৰম্ভ কৰিছে। বহিয়ে বস্তুবোৰ খাবলৈ চেষ্টা কৰে। বাবা ভালনে? ভাল অঁ মামাম দেহা মামাম শুন, মামাম কোনে খাব এয়া? মামাম খোৱাই বোৱাই আজৰি হোৱাৰ পিছত ছোৱালীক মই অকণমান এৰি দিলোঁ, যাতে তাই খেলি লওক। খেলি মেলি ভাগৰ অকণমান লাগিলে গা ধোৱাৰ পিছত শুইও যাব লাহেকৈ। এয়া হৈ গ'ল ছোৱালীক গা ধোৱাৰ সময়। ছোৱালীয়ে আকৌ খোৱা বোৱাবোৰ বেয়া পালেও কিন্তু গা ধুই খুব বেছিয়ে ভাল পায় দেই। তাইক একদম মই সৰুৰে পৰা গা ধোৱাৰ অভ্যাস কৰিলোঁ, সেইকাৰণে তাইক গা ধোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি মোৰ কাহানিও নহয়। কেতিয়াবা মন গ'লেহে অকণমান কান্দে, কিন্তু গা ধুবলৈ মানে পানী খেলিবলৈ পালে তাই যথেষ্ট পৰিমাণে ভাল পায়। বহুত বেছি গৰম পৰিলে তাইকতো দুবাৰো গা ধুৱাব লগা হয়, নহ'লে যে তাই ৰাতি টোপনিয়ে নাযায়। ইমান চাফ চিকুণতা কিন্তু ডাঙৰ হ'লে হ'ব নে নহয় মই নাজানিছোঁ দেই। এতিয়া কিন্তু তাই পূৰা একদম মেইনটেইন কৰিছে, মানে মাকক মেইনটেইন কৰাইছে। এয়া দেখিছে, তাই পানীৰ লগত ধেমালি কৰিবলৈ পালে আৰু একোৱেই নালাগে। গা মূৰ ধুৱাই হোৱাৰ পিছত তাইক মই সৰুৰে পৰা অকণমান সময়ৰ কাৰণে হ'লেও সূৰ্যৰ তাপটো যাতে পায় তাৰ বাবে অকণমান পোহৰলৈ লৈ যাওঁ, মানে বাহিৰলৈ লৈ যাওঁ, যাতে তাই যদি গা ধুৱাওঁতে মেলোঁতে পানী খেলোঁতে কেনেবাকৈ যদি ঠাণ্ডা সোমাই যায়, সেই ঠাণ্ডা যাতে গধূলিলৈ জ্বৰ বা চৰ্দিলৈ ৰূপান্তৰ নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে মই এই কাম তাই সৰুৰে পৰা কৰি আহিছোঁ। আৰু এই কামটো কিন্তু মই মোৰ নিজৰ মগজুৰে কৰা নাই দেই, মোক মোৰ মায়েহে শিকাইছিল। এই যে দেখিলে কণমানি কেইজনী, সেইকেইজনী কিন্তু মোৰ ৰুমৰ কাষতে থকা স্কুলখনৰ ছাত্ৰ ছাত্ৰী দেই। সেই ছাত্ৰীকেইজনীয়ে আকৌ মোৰ ছোৱালীজনীক বিচাৰি প্ৰায় বাহিৰলৈ আহি মাতি থাকে, মানে সিহঁতৰ টিফিন খোৱা সময়ত। আৰু মোৰ ছোৱালীও একদম পূৰা নজৰ মাৰি থাকে সিহঁতলৈ। গা পা ধুৱাই ৰ'দ দিলোঁ, ৰ'দ দি পেলানি বাহঁতকো মাতিলে ছোৱালীয়ে। আৰু এতিয়া ফুলবিলাক দেখুৱালোঁ, অকণমান মনটো তাই পোহৰ কৰিবলৈ চেষ্টা কৰিলোঁ। মানে গা পা ধুই হোৱাৰ পিছত এনেও অকণমান এলেহুৱা ভাগৰ নিচিনা লগা আমাৰো লাগে দিয়ক, সেইকাৰণে তাইক অকণমান মনটো ফৰকাল কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু লাহেকৈ আহি মোৰ ছোৱালী শুই গ'ল, আৰু শুই যোৱাৰ পিছত মই মোৰ নিজৰ লগত ব্যস্ত হ'লোঁ। এয়া যে দেখিলে ছাল কৰি, কিছুমানে আকৌ এল'ভেৰা বুলিও কয় দেই, মানে ইংলিছত এল'ভেৰা বুলি কয়। আৰু এই এল'ভেৰা যে দেখিলে মই মোৰ হাতত লগাবলৈ ব্যৱহাৰ কৰিছিলোঁ। হাতত লগোৱাৰ লগতে মুখত অকণমানো লগাই দিলোঁ দিয়ক। আৰু হাতত যে লগালোঁ, কিয় লগালোঁ জানেনে? এইবাৰ গৰমৰ তাপে মোক আকৌ এটা পুৰস্কাৰ দিলে। পুৰস্কাৰ মানে প্ৰেজেণ্ট বুলি ধৰিব পাৰি। সেই প্ৰেজেণ্টটো হৈছে একদম ভৰপূৰ এখন হাতত মোৰ ঘামুচি দি দিলে। জীৱনত কোনোবাৰ কিন্তু মোৰ ঘামুচি হোৱা নাছিল দেই। এইবাৰ গৰমেই বেছি পৰিলে, মই মোৰ লেতেৰা কোবতে হ'ল, মই ধৰিব পৰা নাই। সেয়েহে ঘৰৰ পৰা দি পঠিওৱাই ছালকুঁৱৰী অকণমান দৰৱ হিচাপে ব্যৱহাৰ কৰিলোঁ।
ৰ'ব ছাল কৰি লগাই আকৌ ধুবলৈ নাপাওঁতে এয়া মোৰ তীখৰ গুটি উঠিলেই নহয়, দেখিছে নাই? এয়া নিজৰ কামত ব্যস্ত হৈ গ'ল। মন গ'লেও কিন্তু আৰু বেছি দেৰি লেপলেপাই থাকিব মই নোৱাৰোঁ দেই। এয়া দেখিছে নহয়, 1 ছেকেণ্ডৰ কাৰণেও যদি মোৰ নাজৰ হাতীতো দুৰ্ঘটনা ঘাটি নিচিনা কাণ্ড ঘটি যাব। গতিকে কালিলৈকে সকলোৱে হাঁহি মুখে থাকিব বুলি আশা কৰিলোঁ দেই। বাই বাই।